আপোনালোকে গম পাইছে যে বৰ্তমান গাহৰি যি সোয়াইন ফিভাৰ বেমাৰটো সমগ্ৰ অসমতে এপিডেমিক ফৰ্মত বিয়পি পৰিছে। আমাৰ অসমৰ কেইবাখনো জিলা আক্ৰান্ত হৈছে, লখিমপুৰ ধেমাজিকে ধৰি, আৰু বহু সংখ্যক পশুধনৰ ক্ষতি হৈছে। আমাৰ কলিয়াবৰতো যথেষ্ট সংখ্যক গাহৰি পালক আছে। তেওঁলোকৰ প্ৰায় 70,000 পপুলেশ্যন আমাৰ মহকুমাটোত আছে গাহৰি পপুলেশ্যন, আৰু প্ৰায় 20-25 মান আমাৰ উদ্যোগী গাহৰি পালক আছে। এই ক্ষেত্ৰত দেখা গৈছে যে যদিহে এই বেমাৰটো বিয়পে তেতিয়াহ'লে আমাৰ য়ং জেনেৰেশ্যনটো বিশেষকৈ ক্ষতিগ্ৰস্ত হ'ব, কাৰণ এই য়ং জেনেৰেশ্যনৰ বহুখিনি ল'ৰা ইতিমধ্যে এই গাহৰি পালনৰ লগত জড়িত হৈ আছে। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মহকুমা প্ৰশাসন লগতে জিলা প্ৰশাসনৰ লগত আমাৰ স্থানীয় বিধায়ক মহোদয়ে আলোচনা কৰিছিল, আৰু যোৱাকালিও এখন ইয়াতে সভা হৈছিল আমাৰ মহকুমা প্ৰশাসনত। ইয়াত NGO আহিছিল, ভেটেনেৰি অফিচাৰসকল আছিল, আমাৰ মেজিষ্ট্ৰেটসকল আছিল, ফৰেষ্টৰ বিষয়াবৰ্গ আছিল। ইয়াত 8টা আমাৰ টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে, আৰু এতিয়া আমি লক্ষ্য ৰাখিম যে আমাৰ 8টা টাস্ক ফ'ৰ্চে সমগ্ৰ মহকুমা সামৰি আমাৰ ঘৰচীয়া গাহৰি লগতে ৱাইল্ড গাহৰিও যাতে এই বেমাৰটো নিবিয়পে তাৰ কাৰণে প্ৰতিৰোধৰ ব্যৱস্থা ল'ব। এই ক্ষেত্ৰত বিশেষকৈ আমাক সহায় কৰি আহিছে স্থানীয় ডাক্তৰ সুৰুজ প্ৰতিম কাকতি। তেখেতে কলিয়াবৰ মহকুমাত ইতিমধ্যে পশুপালনৰ ক্ষেত্ৰত যথেষ্টখিনি কৰিও আছে, আৰু ৰাইজক দিহা পৰামৰ্শ দি আহিছে। পশু চিকিৎসা ক্ষেত্ৰত তেখেতে অগ্ৰণী ভূমিকা লৈ আহিছে। এতিয়া তেখেতে আমাক কিছু বিধান আগবঢ়াব যাতে আমাৰ গাহৰি পালকসকলে সেই বিধানসমূহ পালন কৰি এই সোয়াইন ফ্লুটো প্ৰতিৰোধ কৰিব পাৰে। আমি সুৰুজ প্ৰতিম কাকতিক আমি আহ্বান জনাইছোঁ, আৰু আমি আশা ৰাখিছোঁ তেখেতৰ দিহা পৰামৰ্শ মানি আমাৰ গাহৰি পালকসকলে সোয়াইন ফ্লু ভাইৰাছৰ পৰা নিজৰ গাহৰিখিনিক ৰক্ষা কৰিব পাৰিব। ধন্যবাদ। নমস্কাৰ, মই ডাক্তৰ সুৰুজ প্ৰতিম কাকতি। ৰাইজে গম পাইছে যে অসমৰ কেইবাখনো জিলাত বৰ্তমান আফ্ৰিকান সোয়াইন ফিভাৰ নামৰ গাহৰি এবিধ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। ই এক ভাইৰাছজনিত সংক্ৰামক ৰোগ। এই ৰোগ চিকৰাৰ লগতে মৃত বা আক্ৰান্ত গাহৰিৰ প্ৰত্যক্ষ সংস্পৰ্শ বা তেজ আৰু অন্যান্য নিঃসৰণৰ জৰিয়তে বিয়পিব পাৰে। গাহৰিৰ পৰা এই ৰোগৰ বীজাণুৱে মানুহক আক্ৰান্ত কৰিব নোৱাৰে, পিছে এই ৰোগৰ বীজাণু এঠাইৰ পৰা আন ঠাইলৈ মানুহৰ জৰিয়তে বিয়পিব পাৰে। এই ৰোগৰ লক্ষণসমূহ এনেধৰণৰ: অতিপাত জ্বৰ, কাণ বা পেটৰ তলভাগ, কৰঙণ আদিত ৰঙচুৱা হোৱা, শ্বাস প্ৰশ্বাসত অসুবিধা পোৱা, আৰু অতি সোনকালে মৃত্যু হোৱা ইত্যাদি। যিহেতু এই ৰোগৰ এতিয়ালৈকে কোনো ভেকচিন বা ঔষধ ওলোৱা নাই, গতিকে সাৱধানতা অৱলম্বন কৰাই একমাত্ৰ উপায়। গতিকে এই ৰোগৰ পৰা আমাৰ অসমৰ যিখিনি গাহৰি পালক আছে তেওঁলোকে ফাৰ্মখন কেনেকৈ এই ৰোগৰ কবলৰ পৰা ৰক্ষা কৰিব পাৰিব তাৰ কিছু আমি পৰামৰ্শ আপোনালোকক আগবঢ়াব ওলাইছোঁ। বৰ্তমান আমি উপস্থিত আছোঁ কলিয়াবৰৰ এখন আদৰ্শ গাহৰি ফাৰ্ম অক্সফেয়াৰ। এতিয়া আমি প্ৰথম পৰামৰ্শলৈ আহিছোঁ। প্ৰথমে আমি ফাৰ্মখনৰ জৈৱ সুৰক্ষা নিশ্চিতকৰণ কৰিব লাগিব। এতিয়া আপোনালোকে দেখিছে এই ফাৰ্মখনত কেনেকৈ ধৰণে তেওঁলোকে ৱাল দিছে। আপোনালোকে পকাৰে ৱাল নকৰিলেও বাঁহৰ জপনা বা তাঁতি লগাব পাৰিব, যাতে বাহিৰৰ পৰা কোনো অজ্ঞাত ব্যক্তি বা অন্য জীৱ জন্তু ভিতৰলৈ সোমাব নোৱাৰে। দ্বিতীয়তে আমি আহোঁ, এতিয়া আপুনি ফাৰ্মখনৰ চাৰিকাষটো কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব। প্ৰথমে ফাৰ্মৰ কাষৰ যিখিনি নলা সেইখিনিত প্ৰতিদিনে আপোনালোকে পটাছ নহ'বা ব্লিচিং পাউডাৰৰ স্প্ৰে কৰিব পাৰিব, যাতে আপোনাৰ ফাৰ্মৰ ভিতৰত মাখি আৰু মহৰ যিটো প্ৰকোপ সেইটো কমিব। আৰু লগতে লেমন গ্ৰাছ নহ'বা চিত্ৰনলাৰ গছ আপুনি এনেকৈ লগাব পাৰে, যাৰ ফলত আপোনাৰ ভিতৰলৈ মহ আৰু মাখিৰ পৰিমাণ ভিতৰলৈ যোৱাৰ পৰিমাণটো কমিব। এতিয়া আপোনাক দেখাইছোঁ আমি কেনেকৈ ইয়াতে স্প্ৰে কৰা হৈছে পটাছৰ। এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, এই ৰোগ যিহেতু চিকৰাৰ জৰিয়তে বিয়পিব পাৰে, গতিকে এইদৰে প্ৰতিদিনে চৌপাশটো পৰিষ্কাৰ কৰাটো অতি প্ৰয়োজনীয়। তৃতীয়তে আমি চাওঁ আহক জৈৱ সুৰক্ষাৰ আন এটা উপায়। আপোনাৰ ফাৰ্মখনৰ দুৱাৰদলিত আপোনালোকে এটা ফুটবাথ ৰাখিব পাৰে, য'ত আপোনালোকে পটাছ নহ'লে ব্লিচিং বা চূণৰ আদি ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে যেতিয়া ভিতৰলৈ সোমাব তাত আপোনালোকৰ ভৰিহাল তাত এবাৰ ধুই আহিব। এতিয়া আহোঁ আপোনালোকৰ ফাৰ্মখন কেনেদৰে পৰিশোধন কৰিব। ফাৰ্মখন পৰিশোধন কৰিবৰ কাৰণে আপুনি দুবিধ বস্তু ব্যৱহাৰ কৰিব পাৰে। বিশেষকৈ ব্লিচিং পাউডাৰ 10 গ্ৰাম 1 লিটাৰ পানীত, আৰু কাপোৰ ধোৱা চ'ডা 20 পৰা 25 গ্ৰাম 10 লিটাৰ পানীত। মাজৰ যিখিনি
ৰাস্তা যাবৰ কাৰণে সেইখিনি আপুনি ব্যৱহাৰ কৰক ব্লিচিং পাউডাৰ 10 গ্ৰাম ব্লিচিং পাউডাৰ 1 লিটাৰ পানীত স্প্ৰে কৰিব পাৰে আৰু যিখিনি আমাৰ গাহৰিখিনি ৰখা জেগা আছে সেইখিনিত আপুনি ব্যৱহাৰ কৰক কাপোৰ ধোৱা চ'ডা 20 পৰা 25 গ্ৰাম 10 লিটাৰ পানীত ব্যৱহাৰ কৰি পেলাই আপুনি ইয়াতে স্প্ৰে কৰিব পাৰে আৰু লগতে এটা আপোনালোকে মন কৰিব স্প্ৰে কৰোঁতে যাতে আপোনালোকৰ জন্তুখিনিৰ চকু আৰু মুখত যাতে সেই স্প্ৰেখিনি নকৰে এতিয়া আহোঁ যিহেতু এই ৰোগ অতি সংক্ৰামক আৰু আপোনাৰ ফাৰ্মত যদি এনে ৰোগৰ লক্ষণ দেখা পায় তেতিয়া আপুনি কি কৰিব ততাতৈয়াকৈ আপুনি সেই গাহৰিকেইটাক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰক আৰু লগতে পশু চিকিৎসকক যোগাযোগ কৰক এই গোটেইখিনি উপায়ৰ উপৰিও আমাৰ গাহৰি পালকসকলে আৰু কিছু সতৰ্কতা অৱলম্বন কৰিব লাগিব যেনেকৈ এই সময়ছোৱাত আপোনালোক এখন ফাৰ্মৰ পৰা আন এখন ফাৰ্মলৈ অহা যোৱা নকৰিব লগতে আপোনালোকৰ যিখিনি গাহৰি আছে সেইখিনি সম্পূৰ্ণৰূপে আপোনালোকৰ ফাৰ্মৰ ভিতৰত আবদ্ধ কৰি ৰাখক অপেন গ্ৰেজিং কৰিব নিদিব লগতে ঘৰ আৰু হোটেলৰ ৰাহি হোৱা খাদ্যসমূহ ভালদৰে সিজাই খুৱাওক মৃত্যু হোৱা গাহৰিসমূহক 6 ফুট দ গাঁত খান্দি পুতি থ'ব কোনো কাৰণতে মুকলি ঠাই খাল বিল নদী আদিত পেলাই নিদিব ইয়াৰ উপৰিও আপোনাৰ ফাৰ্মৰ যিখিনি গাহৰি আছে সিহঁতক নিয়মীয়াকৈ কৃমিৰ ঔষধ মিনাৰেল ভিটামিনছ এইখিনি আপোনালোকে নিয়মীয়াকৈ যোগান ধৰক শেষত আশা কৰিছোঁ আমাৰ গাহৰি পালকসকলে এই পৰামৰ্শখিনি মানি চলক আৰু লগতে নিজৰ ফাৰ্মখন এই বেমাৰৰ পৰা মুক্ত কৰি ৰাখক লগতে ওচৰৰ যিখিনি ফাৰ্ম আছে সেইখিনিও এই বেমাৰৰ প্ৰাদুৰ্ভাৱৰ পৰা মুক্ত কৰি ৰাখক ধন্যবাদ